हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज भिडिओर जोगेदी आमी आलोचना करिम जे आपनार जदि भोटार कार्ड नाइ तेतियाहले अनलाइनर जोगेदी आपनि केनेदरे भोटार कार्ड एप्लाई करिब पारिब। तार कारणे आपनि एटा एप्लिकेशन डाउनलोड करिब লাগিব। एप्लिकेशনৰ लिंक মই ভিডিও ডেসক্ৰিপশনত দি দিম। আপোনালোকে সেই ডেসক্ৰিপশনত ক্লিক কৰি আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰি ল'ব। তো বলক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশনবিলাক অল কৰি থওক যাতে মোৰ আহিবলগীয়া নতুন আপডেটসমূহ আপোনালোকে পাই থাকে। सो फ्रेंड्स एतिया आमी एप्लिकेशনৰ ভিতৰলৈ আহি গলো। তাৰ পাছত আপনি এপ্লিকেশনৰ ইন্টাৰফেস এনে ধৰণে দেখি পাইছে। এইখিতে আপোনালোক জনাই দি যে যেতিয়া আপোনালোকে এপ্লিকেশনখন খুলিব তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আপোনালোকৰ মোবাইল নম্বৰ ইমেইল আইডি আৰু এটা পাছৱৰ্ড দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু সেই ৰেজিষ্ট্ৰেচন আৰু পাছৱৰ্ডৰে আপোনালোকে খুলিব লাগিব। তাৰপিছত খোলাৰ পাছত আপোনালোকে ইয়াৰ ইন্টাৰফেসটো এনে ধৰণে দেখি পাব। ইয়াত প্ৰথমতে আপোনালোকে দেখি পাইছে ফৰ্ম, আপোনালোকে ফৰ্মত ক্লিক কৰিব। তাৰ পাছত ইয়াত দেখি পাইছে এপ্লাই অনলাইন নিউ, ইয়াত এপ্লাই অনলাইন নিউত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখি পাইছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেচন, ইয়াত আপোনালোকে প্ৰথমটো ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে কন্টিনিউ কৰি দিব। তাৰপিছত প্ৰথমতে আপুনি আপোনাৰ ষ্টেট সিলেক্ট কৰিব লাগিব। ষ্টেট সিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। ঠিক আছে ফ্ৰেন্ডছ। তাৰপাছত তৃতীয়তে আপোনাৰ যিটো বিধানসভা সমষ্টি হয় সেই বিধানসভা সমষ্টি আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপাছত ফ্ৰেন্ডছ আপুনি নেক্সট কৰি দিব। তাৰপাছত ফ্ৰেন্ডছ নেক্সট কৰাৰ পাছত ইয়াত আপুনি নেম অফ এপ্লিকেণ্ট আপুনি যাৰ কাৰণে এপ্লাই কৰিছে তেওঁ ইয়াত নাম দিব লাগিব। তাৰপাছত ফ্ৰেন্ডছ নেক্সট দেখি পাইছে আপুনি নেম ইন ৰিজনেল। আপুনি যিহেতু অসমৰ কাৰণে এপ্লাই কৰিছে গতিকে আপুনি অসমীয়াত ইয়াত যিটো আপুনি নাম লিখিলে সেই নামটো ইয়াত আপুনি এপ্লাই কৰিব লাগিব। ইয়াত নামটো যদি আপুনি ইংলিছত লেখাৰ পাছত যদি অসমীয়াত আহিব, অসমীয়াত আপুনি ভালদৰে মন কৰিব, হয়তো নামটো কিবা আখৰ চেঞ্জ হৈ যাব পাৰে, গতিকে আপুনি চেঞ্জ হৈ যোৱাত আপুনি শুধৰাই ল'ব। তাৰপাছত ফ্ৰেন্ডছ ইয়াত আপুনি ডেট অফ বাৰ্থ দেখি পাইছে, আপুনি ইয়াত ডেট অফ বাৰ্থ সিলেক্ট কৰিব। ডেট অফ বাৰ্থ সিলেক্ট কৰাৰ পাছত আপোনাৰ যিটো ইমেইল আইডি হয় আপুনি ইমেইল আইডি ইয়াত ফিল আপ কৰিব ফ্ৰেন্ডছ। অলৰাইট, ইমেইল আইডি মই ফিল আপ কৰি দিছোঁ। তাৰপাছত আপোনাৰ মোবাইল নাম্বাৰ ইয়াত আপুনি ফিল আপ কৰিব লাগিব। তাৰপাছত আপুনি আপোনাৰ জেণ্ডাৰ সিলেক্ট কৰিব লাগিব, মেল ফিমেল। তাৰপিছত ইয়াত যিটো দেখাইছে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই এম এ চিটিজেন অফ ইণ্ডিয়া। তাৰপাছত আপুনি ইয়াত টিক মাৰ্ক লগাই দিব। তাৰপিছত আপুনি আকৌ এবাৰ চেক কৰিব লাগিব কিবা ভুল হৈ গৈছে নেকি। তাৰপাছত আপুনি নেক্সট কৰি দিব। তাৰপাছত ফ্ৰেন্ডছ ইয়াত আপোনাৰ ঘৰ নাম্বাৰ দিব লাগিব আপুনি। ফ্ৰেন্ডছ আপোনালোকে আকৌ এবাৰ কৈ দিছে, আপোনালোকে প্ৰথমতে যিটো ইংলিছত লিখিব তাৰপাছত আপোনালোকে নেক্সটটো আপোনালোকে অসমীয়াত লিখিব লাগিব। তাৰপিছত আপোনাৰ ষ্ট্ৰীট এৰিয়া লোকেলিটি আপোনাৰ যিটো এৰিয়া হয় সেই এৰিয়াৰ নাম ইয়াত দিব লাগিব আপোনালোকে। তাৰপিছত সেই এৰিয়াৰ নাম আপোনালোকে যিটো দিলে সেয়া আকৌ আপুনি অসমীয়াত লিখিব লাগিব। তাৰপাছত আপোনাৰ টাউন, আপোনাৰ যিটো টাউন পৰে আপুনি টাউনৰ নাম লিখিব আৰু আপোনাৰ যদি ভিলেজ হয় তেতিয়াহ'লে আপুনি আপোনাৰ ভিলেজৰ নাম লিখিব। ইয়েছ ফ্ৰেন্ডছ। তাৰপাছত আপুনি পোষ্ট অফিচ লিখিব লাগিব, পিনক'ড আপুনি এণ্টাৰ কৰিব। তাৰপাছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থ আপোনালোকৰ চিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থটো আকৌ এবাৰ চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে দেখি পাইছে পাৰ্মানেণ্ট এড্ৰেছ আৰু ইয়াত দেখে ছেম এজ এবভ। আপোনালোকৰ যদি এড্ৰেছটো ছেম হয় তেতিয়াহ'লে আপুনি ইয়াত টিক মাৰ্ক বহাই দিব। তাৰপাছত ফ্ৰেন্ডছ আপুনি নেক্সট কৰি দিব। তাৰপাছত ফ্ৰেন্ডছ ইয়াত আপোনালোকে দেখি পাইছে ফেমিলি ডিটেইলছ, নেম অফ ৰিলেটিভ অফ এপ্লিকেণ্ট। ফ্ৰেন্ডছ আপুনি যদি পুৰুষ হয়, আপুনি যদি বিয়া পাতিছে বা নাই পতা তেতিয়াহ'লে আপুনি ইয়াত দেউতাৰ নাম লিখিব আৰু যদি আপুনি এগৰাকী মহিলা হয়, আপুনি যদি বিয়া পাতিছে তেতিয়াহ'লে আপুনি আপোনাৰ স্বামীৰ নাম ইয়াত লিখিব। ঠিক আছে ফ্ৰেন্ডছ। আপুনি যাৰ নাম লিখিলে তেখেত আপোনাৰ কোন হয় ইয়াত আপুনি দেখিছে টাইপ অফ ৰিলেশ্যন ইয়াত আপুনি মেনশ্যন কৰিব। যদি আপোনাৰ হাজবেণ্ড হয় হাজবেণ্ড লিখিব, যদি আপোনাৰ ফাদাৰ হয় তেতিয়াহ'লে ফাদাৰ দিব। তাৰপাছত ফ্ৰেন্ডছ ইয়াত আপোনালোকে দেখি পাইছে অপশ্যনেল পাৰ্টিকুলাৰ্ছ। ইয়াত কেণ্ডিডেটগৰাকী যদি দিব্যাংগ হয় তেতিয়াহ'লে তেওঁ কি প্ৰকাৰৰ দিব্যাংগ সেয়া আপোনালোকে ইয়াক যোনটো হয় সেয়া আপোনালোকে টিক মাৰ্ক বহাই দিব আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে নেক্সট কৰি দিব। ঠিক আছে ফ্ৰেন্ডছ। তাৰপাছত ইয়াত দেখি পাইছে ইয়ৰ ফটোগ্ৰাফ আৰু আপোনালোকৰ যিটো ফটোগ্ৰাফ দিব সেয়া JPG, PNG, BMP, JPG ফৰ্মেটত হ'ব লাগিব আৰু সেই ফটোগ্ৰাফটো আপোনাৰ 2 MBতকৈ বেছি হ'ব নালাগিব। গতিকে প্ৰথমতে আপুনি আপোনাৰ ফটোগ্ৰাফটো চিলেক্ট কৰিব। ঠিক আছে ফ্ৰেন্ডছ। ইয়াত আপোনালোকে দেখি পাইছে মই মোৰ ফটোগ্ৰাফটো আপলোড কৰিলোঁ। তাৰপাছত ইয়াত দেখিছে আপোনাৰ এজ প্ৰুফ
তাৰপিছত ফ্ৰেণ্ডছ ইয়াত আপোনালোকে দেখি পাইছে এজ প্ৰুফৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ডকুমেণ্ট দিব পাৰে। ইয়াত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, নাইবা ক্লাছ 10, ক্লাছ 8, ক্লাছ 5ৰ আপোনালোকে মাৰ্কশ্বিট দিব পাৰে, নাইবা ইণ্ডিয়ান পাছপৰ্ট, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ লেটাৰ ইছ্যুড বাই উডিয়ন। আপোনালোকৰ ওচৰত এজ প্ৰুফৰ কাৰণে যিটো ডকুমেণ্ট আছে সেয়া আপোনালোকে চিলেক্ট কৰিব আৰু আপোনালোকে আপলোড কৰি দিব। ঠিক আছে ফ্ৰেণ্ডছ, তাৰপিছত আপোনালোকে এজ প্ৰুফৰ কাৰণে আপুনি যিটো ডকুমেণ্ট দিব বিচাৰে সেয়া আপোনালোকে আপলোড কৰিব। যিহেতু মই ছেভ কৰি থৈছোঁ, অনলাইন এপ আছে যিটো মেগা বুলি কয়, মেগাত মই ছেভ কৰি থৈছোঁ আগতে। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মেগা নামৰ এপ্লিকেশ্যন এটা আছে, সেয়া আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি আপোনালোকে তাত এটা ID বনাই ল'ব আৰু আপোনালোকৰ যিটো ডকুমেণ্ট ইয়াত আপলোড কৰিবলগীয়া হয় সেই ডকুমেণ্টখিনি আপোনালোকে চিলেক্ট কৰি তাৰপাছত চেণ্ড কৰিব। চেণ্ড কৰি লৈ আপোনালোকে মেগাত সেয়া আপলোড দি থ'ব। তাৰপাছত আপোনালোকে যেতিয়া ইয়াত এজ প্ৰুফ বুলি ইয়াত যদি কেমেৰা অপশ্যনটো আছে, আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰিব, ইয়াত তলতে আপোনালোকে দেখি পাইছে মেগা, এই মেগাত আপোনালোকে ক্লিক কৰিব। ইয়াত যদি আপোনালোকে আগতে আপলোড কৰি থৈছে তেতিয়াহ'লে আপোনালোকে যোনটো ফল্ডাৰত আপলোড কৰি থ'ব সেয়া আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আপুনি আপলোড কৰি থোৱা ডকুমেণ্টখিনি ইয়াত দেখি পাই যাব। তাৰপাছত ফ্ৰেণ্ডছ তাৰপৰা আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰিলে আপোনালোকে সেয়া ইয়াত আপলোড কৰিব পাৰিব। অলৰাইট ফ্ৰেণ্ডছ, মোৰ এজ প্ৰুফৰ কাৰণে মই ডকুমেণ্ট আপলোড কৰিছোঁ। তাৰপাছত ইয়াত দেখি পাইছে এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, বেংক কিষাণ, পোষ্ট অফিচ, কাৰেণ্ট পাছবুক, ৰেচন কাৰ্ড, ইনকাম টেক্স এছেছমেণ্ট অৰ্ডাৰ, ৰেণ্ট এগ্ৰিমেণ্ট, ৱাটাৰ বিল, টেলিফোন বিল, ইলেক্ট্ৰিচিটি বিল, গেছ কানেকশ্যন বিল, পোষ্ট, লেটাৰ, মেইল, ডেলিভাৰ্ড থ্ৰু ইণ্ডিয়ান পোষ্ট, ইয়াৰে ভিতৰত যিখিনি ডকুমেণ্ট দেখি পাইছে আপোনালোকে, সেই তাৰে ভিতৰত আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্ট আপুনি আপলোড কৰিব পাৰিব আপোনালোকৰ এড্ৰেছ প্ৰুফৰ কাৰণে। চ' মোৰ ওচৰত এড্ৰেছ প্ৰুফৰ কাৰণে যিটো আছে সেয়া মই ইয়াত চিলেক্ট কৰিছোঁ। চিলেক্ট কৰিলোঁ, সেয়া মই তাত আপলোড কৰি দিম। অলৰাইট ফ্ৰেণ্ডছ, মোৰ তিনিওটা ডকুমেণ্ট ইয়াত চিলেক্ট কৰি হৈ গৈছে, ফটোগ্ৰাফ, এজ প্ৰুফ আৰু এড্ৰেছ প্ৰুফ। তাৰপাছত মই ইয়াত নেক্সট কৰি দিওঁ। ঠিক আছে ফ্ৰেণ্ডছ, তাৰপাছত ইয়াত দেখি পাইছে আই এম চিটিজেন অফ ইণ্ডিয়া এণ্ড প্লেচ অফ মাই বাৰ্থ ইজ, জন্ম ঠাইটুকুৰা আপোনাৰ ৰাজ্য আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত টাউন, যদি আপোনাৰ টাউন হয় বা ভিলেজ হয় সেয়া আপোনালোকে দ্বিতীয়বাৰ কাৰণে আকৌ এবাৰ চিলেক্ট কৰিব। ইয়াৰ আগতে যদি আপুনি ভোটাৰ কাৰ্ড এপ্লাই কৰা নাই তেতিয়াহ'লে আপুনি ইয়াত অ'কে কৰি দিব। তাৰপাছত ইয়াত দেখি পাইছে ৰেজিষ্টাৰিং এজ নিউ ভোটাৰ, মানে আপুনি নিউ ভোটাৰ হিচাপে ইয়াত ৰেজিষ্টাৰ কৰিছে। তাৰপাছত ইয়াত ডিক্লেৰেশ্যন দেখি পাইছে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট টু দ্য বেষ্ট অফ মাই নলেজ এণ্ড বিহেভ, ইয়াত আপোনালোকে টিক লগাই দিব। তাৰপাছত ইয়াত দেখি পাইছে প্লেচ আৰু ডেট, প্লেচটো আপুনি যোনটো জেগাৰ পৰা এপ্লাই কৰিছে সেই জেগাটোৰ নাম লিখি দিব। অলৰাইট ফ্ৰেণ্ডছ, তাৰপাছত ইয়াত ডেটটো অট'মেটিকেলি আহি যাব। তাৰপাছত আপোনালোকে ইয়াত ডান অপশ্যন আছে, ডানত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে ফ্ৰেণ্ডছ, তাৰপাছত আপোনালোকে ফাইনেল পেজটো ইয়াত দেখি পাই যাব। ইয়াত আপোনালোকে ষ্টেট দেখি পাব, ডিষ্ট্ৰিক্টৰ নাম দেখি পাব। তাৰপাছত আপোনাৰ যিটো বিধানসভা সমষ্টি সেয়া দেখি পাব। তাৰপাছত যাৰ কাৰণে এপ্লাই কৰিছে তেওঁৰ নাম দেখি পাব ইংলিছত আৰু আছামিছত। তাৰপিছত যাৰ কাৰণে এপ্লাই কৰিছে তেওঁ ডেট অফ বাৰ্থ দেখি পাব। তাৰপিছত ইমেইল ID দেখি পাব। তাৰপিছত ফোন নাম্বাৰ, জেণ্ডাৰ, তাৰপিছত তেওঁ যিটো কাৰেণ্ট এড্ৰেছ হয় সেয়া আপোনালোকে দেখি পাব। তাৰপিছত আপোনালোকে যদি সকলোবিলাক শুদ্ধ আছে তেতিয়াহ'লে আপুনি ইয়াত কনফাৰ্ম বুটাম দেখি পাইছে, আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব। চ' অলৰাইট ফ্ৰেণ্ডছ, আপোনালোকে যদি কনফাৰ্মত ক্লিক কৰি দিব আপোনালোকে ইয়াত দেখি পাব থেংক ইউ। তাৰপিছত ইয়াৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি অন ডেট 17/9/2020, 17 ছেপ্টেম্বৰ 2020। আৰু ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ ID, আপোনালোকৰ যিটো ৰেফাৰেঞ্চ ID দেখি পাইছে সেয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব। আপোনালোকৰ যিটো ৰেফাৰেঞ্চ ID বা ক'ৰবাত ফটককৈ আপোনালোকে লিখি থৈ দিব, কাৰণ যিটো ৰেফাৰেঞ্চ ID হয় সেই ৰেফাৰেঞ্চ IDটো আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। আপুনি যেতিয়া আপোনাৰ এপ্লিকেশ্যনখন তাত ছাবমিট কৰিলে আপোনাৰ এপ্লিকেশ্যনখনে ৰিজেক্ট হৈছে নে তাত কিবা ভুল হৈছে সেয়া আপোনালোকে যেতিয়া ট্ৰেক কৰিব লাগিব। ভোটাৰ কাৰ্ডখন আপোনাৰ ঘৰলৈ আহি পাব, সেয়া আপোনালোকে সকলো ডিটেইলছ গম পাব। গতিকে আপোনালোকৰ ইয়াত যিটো ৰেফাৰেঞ্চ ID আপোনালোকৰ নাম্বাৰ দেখি পাইছে। চ' অলৰাইট ফ্ৰেণ্ডছ, আপোনালোকে এপ্লাই কৰা ভোটাৰ কাৰ্ডৰ কাৰণে আপোনালোকৰ যিটো এপ্লিকেশ্যন হয় সেই এপ্লিকেশ্যনখন কিবা কাৰণত ৰিজেক্ট কৰা হৈছে নেকি বা তাৰ কামখিনি কিমান দূৰলৈকে আগবাঢ়িছে সেয়া চাবলৈ আপোনালোকে গুগল ক্ৰমটো অন কৰিব। তাৰপিছত গুগল ক্ৰম অন কৰাৰ পাছত আপোনালোকে যিটো চাৰ্জ বক্স আহিব, আপোনালোকে চাৰ্জ বক্সত আপোনালোকে টাইপ কৰিব NVSP টাইপ কৰিব আৰু আপোনালোকে এণ্টাৰ মাৰি দিব।
তাৰপাছত আপোনালোকে প্ৰথমতে যিটো আপোনালোকে ৱেবছাইটৰ লিংক দেখি পাব নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল www.nvsp.in আপোনালোকে ইয়াত ক্লিক কৰি দিব তাৰপাছত ফ্ৰেণ্ডছ ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দেখি পাব ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আপোনালোকে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত ইয়াত দেখি পাইছে অনলাইন এপ্লিকেশ্যন ষ্টেটাছ আপোনালোকৰ এণ্টাৰ ৰেফাৰেঞ্চ আইডি ফ্ৰেণ্ডছ আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যনখন আপোনালোকৰ মোবাইলৰ যোগেদি যেতিয়া আপোনালোকে ছাবমিট কৰিছিলে তেতিয়া আপোনালোকৰ ছাবমিট হোৱাৰ পাছত ছাকচেছফুল হোৱাৰ পাছত আপোনালোকৰ এটা ৰেফাৰেঞ্চ আইডি দিয়া হৈছিলে সেই ৰেফাৰেঞ্চ আইডিটো মই আপোনালোকক ছেভ কৰি থ'বলৈ কৈছিলোঁ বা স্ক্ৰীনশ্বট মাৰি থ'বলৈ কৈছিলোঁ তাত এটা নাম্বাৰ আছিলে ৰেফাৰেঞ্চ আইডি বুলি আপোনালোকৰ যিটো ৰেফাৰেঞ্চ আইডি হয় সেই ৰেফাৰেঞ্চ আইডিটো আপোনালোকে ইয়াত আহি আপোনালোকে ফিল কৰিব ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকৰ ৰেফাৰেঞ্চ আইডিটো আপোনালোকে ইয়াত ফিল কৰাৰ পাছত ট্ৰেক ষ্টেটাছ আপোনালোকৰ ট্ৰেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব তাৰপাছত ফ্ৰেণ্ডছ ইয়াত দেখি পাইছে ছাবমিটেড ইয়াত কেইটা তাৰিখে ছাবমিট কৰা হৈছিল আপোনালোকৰ অনলাইন ফৰ্মখন ইয়াত দেখি পাব তাৰপাছত দেখি পাব বিঅ'ল' এপইণ্টেড আপোনালোকৰ ভোটাৰ কেন্দ্ৰত যিজন বিঅ'ল' হয় তেওঁ এই এপ্লিকেশ্যনখন পাছ কৰিলে নাই আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন ফিল কৰিলে সেয়া ইয়াত ভেৰিফাই কৰা হ'ব আপোনালোকৰ যদি সকলো ঠিক ঠাক আছে তেতিয়াহ'লে আপোনালোকে ইয়াত একচেপ্টেড দেখি পাব আৰু যদি আপোনালোকৰ কিবা যদি ভুল হৈছে কিবা তাত ভুল আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ৰিজেক্টেড বুলি দেখি পাব সো ঠিক আছে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যনবিলাক অল কৰি থওক ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ